Ready? Hello viewers. কি হলো স্টার্ট কইলি নি পাগল রে এনালে কি কই আছে রে হেল্ল' বন্ধুসকল কি খবৰ তোমালোকৰ আশা কৰোঁ সকলো ভালে আছা আজি ভিডিঅ'টো আমাৰ গাঁৱলীয়া কিছুমান মানুহৰ কাৰণে বিশেষকৈ বনালোঁ আমাৰ গাঁৱলীয়া কিছুমান মানুহ এতিয়াও আছে সকলোৱে বুজি পোৱা নাই কৰোনাটো কি হয় তো ভিডিঅ'টোৰ যোগেদি সেইটোকে বুজাবলৈ বিচাৰিলোঁ আমি তো তোমালোকে ভিডিঅ'টো চোৱা আৰু আশা কৰোঁ সকলোৱে ভাল পাবা থেংক ইউ বাই বাই টিভিটোকে চাওঁ দেই অকণমান কিনো দিছে মেক্সিমাম তো জ্বৰ কাহ লৈ ডক্টৰ আমাৰ মেডিকেলত মানুহ আহিব গতিকে আহিলে ডক্টৰ সকলৰ প্ৰটেকশ্যনৰ কাৰণে এই কিটটো বহুত চাওঁ টিভি চবতে খালি একেডাল নিউজে আমনি লাগিছে আৰু শুনি শুনি যাওঁ দেই মোবাইলটোহে অকণ টিপোঁগৈ নাচাওঁ টিভি মোবাইলটো ফেচবুককে চলাওঁ অকণ কৰোনা প্ৰতিৰোধৰ বাবে সষ্টম স্বাস্থ্য বিভাগ ৰাজ্যৰ 6 চিকিৎসা মহাবিদ্যালয়ৰ সাজু আছো চাওঁ যা মোবাইলটো একেডাল নিউজ টিভিটো একেডাল নিউজ আচলতে এইটো কৰোনা বস্তুটোনো কি চবতে যে হাহাকাৰ লগাই দিছে বৰ ডাঙৰ বস্তু যেন পাইছে পটককৈ নাযাব চাগে দেই ঐ তই পিছে হাত ভৰি ধুই ভিতৰত সোমাইছ নাই চাফ চিকুণ ৰাম ৰাম এই মই ঘৰতে নাথাকোঁ যা মই ওলাইহে যাওঁগৈ আৰু দেই শান্তি নাই আৰু আজি ৰাস্তাত মানুহ এটাও নাই যে কি হ'ল চব খালেইচোন তই যে মানুহটো দিল্লীৰ পৰা গুচি আহিলি কেতিয়া আহিলি বহুত দিন লগ পোৱা নাই নাই চেক নহয় কি হ'ল তই কি লেবেল হৈ গ'ল নেকি টাউন হেৰি পৰা দিল্লীৰ পৰা আহি গম পাইছিলোঁ তাতে তহঁতি এইটো কথা কবি বুলি মই গম পাইছিলোঁ নহ'লে কি তইতো এইটো নহয় ন এতিয়া দেশত কি হৈ আছে গম নাপাওঁ দেশত কি হৈছে ঠিকেইতো আছোঁ ন মইনোতো সেই তাৰপৰা কেলেনো গুচি আহিবলগীয়া হৈছে আজি কেলে আজিলৈকে গমেই পোৱা নাই মানে এইবিলাক কথা গম পাইছোঁ বাৰু কি নিউজত পাইছিলোঁ কি কৰোণা ভাইৰাছ নে কি ভাইৰাছ এটা আহিছে বাৰু ইমান আমাৰ ইয়াত গাঁৱত ইমান কিবা হৈছে জানো একো নাই হোৱা নহয় গাঁৱত হোৱা নাই নহয় সেইটো কথা নহয় তো আমি চৰকাৰে কিছুমান নিয়ম বান্ধি দিছে সেইবিলাক আমি পালন কৰিবই লাগিব এইটো কৰোণা ভাইৰাছটো কিনো অকণমান বুজাই কচোন মই ভালকৈ বস্তুটো গম পোৱা নাই এইটো হৈছে তোৰ এটা মানে বেমাৰ ক'বলৈ গ'লে তোৰ এইটো বেমাৰটো মানে কিছুমান তোৰ লক্ষণ আছে ধৰ তোৰ শুকান কাহ হ'ব ধৰ তোৰ পানী লগা চৰ্দি তেনেকুৱা হয় তাৰপিছত অতিমাত্ৰা কেতিয়াবা জ্বৰ হয় তোৰ মানে উশাহ ল'ব মানে নোৱাৰা হৈ যায় মানুহজনে উশাহ ল'ব মানে নোৱাৰা হ'লে বহুত বেছি কষ্ট পায় সেই কষ্ট পালে মানে মানুহজনৰ মৃত্যু হ'ব পাৰে উশাহ নোপোৱাৰ ফলত হয় নেকি মানে এনেকুৱা আৰু বেমাৰটো এনেকুৱা তোৰ ধৰ ইজন মানুহৰ পৰা সিজন মানুহলৈ বিয়পিব পাৰে কথাটো সেইকাৰণে এই চৰকাৰে তোৰ এই নিয়মটো পালন কৰিছে যিটো লকডাউনৰ ব্যৱস্থাটো দিছে সেইকাৰণে পালন কৰিবলৈ আমাক কৈছে আৰু তোৰ কৈছে যে 1 মিটাৰ ব্যৱধান আমাৰ তোৰ মোৰ মাজত সেইটো বৰ্তাই ৰাখিবলৈ কৈছে যাতে ইজনৰ পৰা আনজনলৈ বেমাৰটো বিয়পিব নোৱাৰে আৰু তোৰ হেণ্ডশ্বেক কৰিবলৈ কোৱা নাই তাৰ বদলি আমাৰ ইমান ধুনীয়া সংস্কাৰ নমস্কাৰ আছে নমস্কাৰ জনাবলৈ কৈছে তেতিয়া একো ইফেক্ট নপৰে আৰু ঘনাই হাত ধুব লাগে চেনিটাইজাৰ ইউজ কৰিব লাগে তোৰ যদি আমি গাঁৱলীয়া মানুহ এতিয়া চেনিটাইজাৰ এইবিলাক নাপাওঁ ন তেতিয়া আমি গাঁৱৰ দোকানৰ পৰা চাবোন এডোখৰ লৈ আনো 10 টকা ল'ব চাবোনে যদি আমি ধুই থাকোঁ তেতিয়া আমি বহুত পৰিত্ৰাণ পাম এইটো মানে বস্তু ভাইৰাছটো অকণমান ডাঙৰেই হয় ন মানে অসুবিধা কৰিব অলপ হ'ব দে তেতিয়াহ'লে বেছিকৈ ঘূৰি নুফুৰোঁ ঘৰতে থকাকৈ ভাল হ'ব নি ঘূৰি নুফুৰিবি দেই মই তাকে অকণমান ওলাই আহিছিলোঁ বোলো মানুহ চানুহ নাই ৰাস্তাত কিনো ঘৰলৈ যাওঁগৈ তেতিয়াহ'লে ঠিক আছে বেছিকৈ ঘূৰি নুফুৰোঁ যাগে ঘৰলৈ মই যাওঁ হ'ব দে ভাল লাগিলে লগ পাই আহিছোঁ দেই যা
ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। যদি আমাৰ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আমাৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সকলো ভালদৰে থাকক, সুৰক্ষিত হৈ থাকক, ঘৰত থাকক। বাই বাই, আকৌ লগ পাম। থেংক ইউ। কেঞ্চেল কৰক।